Hello everyone, welcome to my channel. অন্যটা ভিডিঅ'লৈ খানা ডেষ্টিনেশ্যন পাই গ'লো গাইছ। স্বাগতম জনাইছোঁ। আমাৰ কম খানা নহয়, ৰাম ৰাম গোটেই চুকে চুকে খানাই এখন। সেইদিনা আছিল দেওবাৰ, বনোৱা হৈছিলে আমাৰ মানে গোটেই পৰিয়ালৰ মানে আমাৰ শাহু মা ভাগৰ ইয়াৰ ৰঙা নদীৰ পাৰত খানা হৈছিলে চানডে, সকলো মিলি। দেওবাৰে মানে চবৰে বন্ধ যে, সেইকাৰণৰ পৰা সকলোৱে মিলি একগোট খাবলৈ হ'লেও আৰু চবৰেতো অসুবিধা থাকে ন, সুবিধা অনুযায়ী গৈছে। অসুবিধা হোৱাবিলাকেনো কেনেকৈ যায়। আমাৰ বাহঁতেও যাব নোৱাৰিলে, আমাৰ ওচৰ বায়ে আমি গৈছিলোঁ আমাৰ ফালৰ মানে গোটেইখিনি আৰু মিলি মানে নাতি নতিনা ধৰি চব আৰু সকলোখিনি লগ হয়। চিনাকি এটাও হয় মানুহ, নহ'লেনো ক'ত চিনি পাব পাৰি মানুহ ন। সেইকাৰণৰ পৰা মিলি চবেই এসাঁজ খাওঁ বুলি এয়া খানাটো আৰম্ভ কৰিছিলে। আমাৰ হ'লেও দেৰি হ'ল বাৰু যোৱাত। ফোন কৰি আছে তাৰপৰা দাদাহঁতে মামাহঁতে। গাটো বৰ ভাল নাছিলে সেইদিনাখনি। আৰু সেইদিনা আকৌ কি ধেমাজিত অধিৱেশন আছিলে যে, তালৈ যোৱা প্লেন বনিছিলে মানে আমাৰ। সেয়া চবফালে দুধুমুধু হৈ গ'ল, অধিৱেশন কেঞ্চেল কৰি আকৌ সেই খানালৈ যাবলগীয়া হ'ল। মোৰ অৱস্থাও ইমান ভাল নহয়, গাটো কোনোবা দিনা বহুত বেয়া লাগি থাকে যে। হ'লেও আৰু চবেই লগ হৈ বোলো খাওঁ বুলি ভাল লাগিব ন, লগ হ'লে চবকে। সেয়া গ'লোঁ, সেয়া খানা পিনা বনি আছে এইখন ট্ৰেইনৰ দলং হয়। ইয়াতে ৰাতিপুৱাৰ পৰা লাগি আছে, খানা পাৰ্টি চলি আছে। এই বহুত ধুনীয়া হয় অ' জেগাডোখৰ যে, ইমান ধুনীয়া মানে একদম খানা খোৱা পৰিৱেশ আছে জেগাডোখৰ। পূৰা ৰঙা নদী পাৰত একদম মেইন ৰোডৰ পৰা অলপ সোমাই মানে দিৰজু ছাইডে যোৱা ছাইডে যে পহুমৰা সেইটো ছাইডে হয়। ইমান ধুনীয়া জেগাডোখৰ মানে কিবা মানে বহুত ভাল লাগে অ'। একদম নদীৰ কাষতে আৰু এনে বতৰটো অলপ ডাৱৰীয়া আছিলে যে, চবেই লাগি আছে আৰু কামে কামে, এটাও মানে ৰ'বলৈ সময় নাই। আইটেম বহুত বনাইছে। তাৰপিছত এয়া সকলোৱে মিলি এতিয়া আমাৰ মানে চিনা পৰিচয় দিবলৈ সেয়া মামাহঁত আগত ৰখিছেগৈ মানে চিনাকি দিবৰ কাৰণে। সেয়া মামা আছে তাত, আপাৰ দাদা এজন আছে, আপাৰ দেউভাগৰ ল'ৰা, সেইফালে নিচাহঁত আছে। তাৰপিছত সেইফালে আৰু কেইজনমান ভকত আছে মানে সেয়া পৰিয়ালৰ, সেয়া মামাহঁতৰ আমাৰ। আমি আৰু এতিয়া ক'লো ন, গ'লে সেইবোৰ চিনি পাম। তাকে ভিডিঅ'টো চাই যাব শেষলৈকে। আপোনালোকে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, বিশেষকৈ ছাবস্ক্ৰাইব কৰিব চেনেলটো। মনত দিব আপোনালোকে, বেল আইকনটো অল কৰি দিব, তেতিয়া প্ৰতিটো ভিডিঅ' ন'টিফিকেশ্যন পাই যাব। এয়া চিনা পৰিচয় দি আছে নিজৰ নিজৰ চিনাকিবিলাক, মানে চবৰে ফয়দবিলাক মানে বহুত আঁতৰৰ পৰা আহিছে। তাৰ লাষ্টত দেখি আৰু ক'ৰ পৰা আহিছে বুলি কৈছিলে নাজানো, এনেকৈ ধৰি থাকোঁ ধুনীয়াকৈ। সেয়া মানে য'ত যিমান আছে হাইবৰ পৰাও আহিছে বুলি কৈছে। হাইবৰ কোন চাইডে আছে বিশেষ মই নাজানো, সেই চাইডে আছে নেকি, পহুমৰা চাইডে নে কোন চাইডে নাজানো। মামাহঁতৰ ঘৰ মানে আছে পৰিয়ালৰ চাগে, সেয়া আহিছে, তেওঁলোকো আহিছে। ভাল লাগিলে আৰু বহুত ভাল লাগিলে, খানাটো খায়ো ভাল লাগিলে, মানুহখিনি লগ পায়ো ভাল লাগিলে, আৰু মানে সকলোৰ লগত চিনা পৰিচয় হয় যে ন, সেইটো এটা ভাল লাগে। ৰান্ধনীকেইটা মেইন সঁচাকৈ ওচৰে পাঁজৰে আছে যদি জনামনি পাৰাত খাবলৈ।
কি কৰি আছে চিনা পৰিচয় দি হোৱাৰ পিছত মানে এইবোৰ মামাহঁতৰ বোৱাৰীও হ'ব নি তাই মোৰ সেৱা দি আছে ডাঙৰসকলক মান দি দি আৰু চাই যাব টপ লিষ্টত বহি আছে ছাবস্ক্ৰাইব কৰিব চেনেলটো আপোনালোকে জোকাই আছে আৰু এয়া চবেই মুখৰ আগত পাতখিনি লৈ আৰু মানে চবেই ভাষণ শুনি আছোঁ মানে চিনাকি দিয়া কথা কৈ আছে আৰু মানে তাৰপিছত আকৌ তেওঁলোক আছে যে চবৰে মানে পৰিয়ালৰ মানুহখিনি আৰু চিনাকি কৰা দিছে সেয়াই আৰু এনেকুৱা এটা অনুষ্ঠানত ভাল লাগিছে আৰু এনেকুৱা দেখা হ'লে গৈছোঁ নাম্বাৰ 10 নহয় চব ব্যস্ত মানে খানা এতিয়া দিবলৈ চব ব্যস্ত মানুহ নহয় ন মিলাবৰ কাৰণে টাইমো হৈ গ'ল যে টাইম মানে এখন 4টা বাজি গ'ল নেকি খানা খাব পিছত দলং কেনেকৈ খোলে দিবা বতৰৰ কাৰণে চিন্তা কৰিব নেকি বুলি আমি ফাৰ্ষ্ট টিকটে কৰি ল'লোঁ ওপৰটো খুলি খানাত আছিলে গাহৰি চবৰে হেৰি নহয় গাহৰি লগত পুৰা হুলস্থুল দেখিছে নাই গাহৰি চবৰে প্ৰিয় যে গাহৰি চব আমি গাহৰি নাই লোৱা গাহৰি নাই পোৱা লগত একে লগত লগ হৈ পেলাই আহি কথা এয়া খাই বৈ উঠিলোঁ আমি উঠি ইমান ঠাণ্ডা বতাহ ইমান নহয় মানে ভাগিন কেইজনে মোক গালি কৰি আছে মামী নাথাকিব বুলি পৰিৱেশ গোটেই অলপ বহিলোঁ বহি গাড়ীলৈ পঠাই আছে বহি থকাকৈ যোৱা বুলি ভাল লাগে এয়া এয়া নেক্সট ট্ৰিপ নেক্সট ট্ৰিপত এইটো আমাৰ নিচা এজন নেক্সট ট্ৰিপত আমাৰ মালিকে বহিলে ফাৰ্ষ্ট ট্ৰিপতে খাই দিলোঁ আৰু নেক্সট ট্ৰিপত চব মানে বহি গ'ল আৰু অঁ ইয়াত থাকি পিছত আকৌ আহিলে সেয়া আৰু দাদা দুজনমান আহিল নেকি তাৰপিছত লাষ্ট আমি গুচি আহিলোঁ খোৱা জেগাৰ পৰা জুই অলপ সেকালোঁ গৰম কৰিলোঁ জুই শেষ লৈ পেলাই গুচি আহিলোঁ আৰু আহি মানে বহিম বুলি ভাবিলোঁ খানা খোৱা জেগাৰ পৰা আমি আহি আছোঁ য'ত ৰাস্তালৈ উঠিছোঁ আগলৈ ট্ৰেইনৰালি ওচৰতে যে আহিছে বহুত ধুনীয়া আমি নগ'লোগৈ আৰু ইমান ডোখৰলৈ মানে সেইডোখৰতে ওচৰতে আমি এতিয়া গৈ আছোঁ বৰ্তমান এয়া বহুত ধুনীয়া মানে খোজকাঢ়ি বহুত বৰ সুন্দৰ জেগাডোখৰতে ধুনীয়া জেগাডোখৰ পূৰা খানা খোৱা জেগা আকৌ অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাম বহুত ঠাণ্ডা মানে চাই যাব নদী কাষত যে একদম বহুত ধুনীয়া আপোনালোকেও কেতিয়াবা খাবহি যদি লখিমপুৰৰ ওচৰৰে হয় সেইটো খাব পাৰিব অঁ ইয়াত আলু খান্দি আছিলে আকৌ সেয়া ইয়াত ধুনীয়া অকণমান আমি ৰাস্তাত খোজকাঢ়ি দিওঁ নি বাৰু পামৰ নিচিনাও আছে তাত আলু খেতি কিবা কিবি খেতি কৰা আছে ওচৰতে
পাই দিয়া না ঢেৰ পাৰ্টি সেইদিনা ছানডে আছিলে যে গোটেই পাৰ্টিয়ে মানে চুকে চুকে অকল পাৰ্টিয়ে অকল আমাৰ টিমটোতে সৰহ মানুহ আছিলে নেকি বাকী চবতে আৰু কম কমকৈ হ'লেও গাড়ী নাইকিয়া হ'লগৈ এতিয়া মানুহ চব গ'ল মানে খাই বৈ আমাৰহে অলপ দেৰি হ'ল বাকীবিলাক আমিতো প্ৰথম যাওঁতে গোটেই গাড়ী ভৰ্তি হৈ আছিলে সেইটো ভিডিঅ' ক্লিপটো কৰি থৈছিলোঁ ক্লিপটো ডিলিট কৰি দিবলগীয়া হ'ল গোটেই গাড়ী ভৰ্তি আছিলে গোটেই ৰাস্তাৰ পৰা ধৰি গোটেই এই জেগাডোখৰ যে সেইডোখৰ গোটেই গাড়ীয়ে মানে ভৰ্তি হৈ আছিলে গাড়ী বাইক